সমাগত বিধানসভা নিৰ্বাচন ইতিমধ্যে নিজ নিজ ৰণকৌশল তৈয়াৰ কৰি যুঁজিবলৈ সাজু হৈছে শাসক বিৰোধী উভয় পক্ষ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ কাৰ্যকালত যোৱা ৫ বছৰত ৰাজ্যৰ সমষ্টিসমূহত কিমান উন্নয়ন হ'ল তাৰে এক খতিয়ান ল'বলৈ ইটিভি ভাৰতে আৰম্ভ কৰিছে এক অভিযান উন্নয়ন অনুন্নয়নৰ কথাবোৰ আমি নকওঁ ক'ব সমষ্টিৰ জনতাই এই কণ্ঠ হ'ব জনতাৰ কণ্ঠ ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান জনতাৰ কণ্ঠলৈ স্বাগতম জনাইছোঁ আপোনালোকক মই বৰ্তমান আছোঁ তেজপুৰ সমষ্টি তেজপুৰৰ অসমৰ ভিতৰত আটাইতকৈ লেখত ল'বলগীয়া এটা সমষ্টি ৭৩ নং তেজপুৰ বিধানসভা সমষ্টি আৰু তেজপুৰ বিধানসভা সমষ্টিৰ বামুণী গাঁৱত ইতিমধ্যে মই আছোঁ বা বামুণী পাহাৰৰ সমীপত আৰু ইয়াত কিছু একাংশ লোক আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম বিগত সময়ছোৱাত সৰ্বানন্দ সোণোৱাল চৰকাৰখনে যথেষ্ট আশাৰ ৰেঙনি দেখুৱাই পেলাই সম্পূৰ্ণ ৫টা বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে এতিয়া আৰু এই ৫ বছৰ তেওঁলোকে কি কাম কৰিলে কি পালে সমষ্টিবাসী ৰাইজে কেনেধৰণেৰে তেওঁলোকে উন্নয়ন কৰিবলৈ সক্ষম হ'ল জাতি মাটি ভেটিৰ পৰা লৈ পেলাই সামগ্ৰিক দেশত উন্নয়নৰ ক্ষেত্ৰত যিদৰে আগবাঢ়িছিলে যি ধৰণে কথা কৈছিলে সেই ধৰণে কাম হ'ল নে নাই আহকচোন আমি জানিব বিচাৰিম ইয়াত আছে একাংশ লোক নমস্কাৰ জনাইছোঁ আপোনালোকক ইটিভিৰ দৰ্শকৰ তৰফৰ পৰা সমষ্টিত আপোনালোকে আজি বহু বছৰ ধৰি আছে কি ধৰণৰ উন্নয়ন হৈছে সমষ্টিটোত বৃন্দাবন গোস্বামী ডাঙৰীয়া বৰ্তমান ইয়াৰ বিধায়ক হয় বহুত কষ্টৰ মাজত বাৰু ২ কিস্তিত আমি পালোঁ ৰাস্তাটো কিন্তু এতিয়াও বহুত সমস্যা আছে নিবনুৱা সমস্যা আমাৰে ল'ৰা ছোৱালী দুটা আছে আজিলৈকে একো এটা পোৱা নাই আৰু ৰাস্তা ঘাট আৰু আছে সৰু সুৰা সেইখিনি পাবলৈ লগা আছে আৰু নামঘৰটো বিধায়ক পুঁজিৰ পৰা দিম কৈছে আজিলৈকে হোৱা নাই কিন্তু দিছে বুলি শুনিছোঁ কিন্তু এতিয়ালৈকে টকা আহি পোৱা নাই হাতত নিশ্চয়কৈ কি ক'ব শুনিবলৈ পোৱা গৈছে যে সমষ্টিটোত বিধায়কৰ পুঁজিৰ প্ৰায় ২৯ কোটি টকা এতিয়াও ইয়াতে তেনেধৰণে আছে এতিয়ালৈকে কোনো কাম কৰা হোৱা নাই সেই টকাৰ এতিয়া ২৯ কোটি টকা যদি আছে তেতিয়াহ'লে আজি আমি এতিয়া দুখীয়া শ্ৰেণীৰ মানুহ আজিলৈকে আমি চৰকাৰী হিচাপে এটা ঘৰ পোৱা নাই নাই এপাত আমি টিং পাইছোঁ যে আহে গম পাওঁ কিন্তু আজিলৈকে আমি মানে নাপাওঁ হাতত আহে কিনি আহে সেইটোতো আমি গম নাপাওঁ সেইটো কাৰণে আমাৰো সেইটো সমস্যা আছে আমাক লাগে এটা ঘৰ এটা লাগে চৰকাৰী ফালৰ পৰা ৩-২টা হ'লেও আমি বহুত সুখী হ'ম আৰু সেইখিনি আৰু আমাৰ সমস্যা বৰ্তমান এতিয়া নিশ্চয়কৈ আৰু কিছু লোক আছে মই জানিব বিচাৰিম আপোনালোকে আপোনাৰ ঘৰ ইয়াতে কেনেধৰণেৰে পাইছে যোৱা ৫টা বছৰ সম্পূৰ্ণ হ'ব হ'ল এই চৰকাৰৰ পৰা আপোনালোকে কি সুবিধা পাইছে আৰু কি হোৱাটো বিচাৰে না আমি যেতিয়া আপোনাৰ তৰুণ গগৈ থাকোঁতে এটা লেট্ৰিন পাইছিলোঁ ইটাৰে তাৰ পৰা আজিলৈকে আজি ১৫ বছৰ না ২৫ বছৰ হৈ গ'ল আজিলৈকে আমি মানে মানুহক কাকো দেখাও পোৱা নাই আৰু চবেই কয় ঘৰ আহিছে মোৰ নাম মৃদুল বড়ো মোৰ ঘৰ এতিয়া পাব্লিক হেল্থৰ পানী টেংকি পিছফালে তেতিয়া এতিয়া আকৌ এবাৰ কৈ আছে কি নতুনকৈ ঘৰ আহিছে কিন্তু আহাৰটো মানে আপোনাৰ আজি ২৫ বছৰ আগত যেতিয়া হিতেশ্বৰ শইকীয়া থকাৰ দিনত তেতিয়াই ঘৰটো আহিছে কিন্তু আজিলৈকে হাতত পোৱা নাই এতিয়া ডকুমেণ্ট যিবিলাক বিচাৰি আছে যেনেকৈ পান কাৰ্ড লাগে ভোটাৰ ID লাগে আপোনাৰ কি বুলি কয় এইটো আধাৰ কাৰ্ড লাগে সেই তেতিয়া সময়ত সেইটো বস্তু নাছিলে কিন্তু সেই বস্তুটো এতিয়া বিচাৰিলে আমি দিব পাৰিম নেকি সেইবিলাক মানুহ এনেকৈ ৰাস্তাত খাৰা কৰিলে যে গোটেই মাৰিম মই তেতিয়া যেতিয়া ২৫ বছৰ আগত যেতিয়া অল মডেল ঘৰটো পাইছিলোঁ সেই মডেলত তেতিয়া কোনো ডকুমেণ্টছ দৰকাৰ নাছিলে এতিয়া গোটেই মোৰ মাইকী গোটেই পৰিয়ালটোকে তাক ডকুমেণ্টছ লাগে তেনেকৈ নেতাজী ইয়াত থকাতকৈ নথকাই ভাল নিশ্চয়কৈ যথেষ্ট ক্ষোভ আছে কিয়নো সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লৈ পেলাই অকল বিধায়কে নহয় আৰু কিছু লোক আছে লোকসকলক মই জানিব বিচাৰিম আপুনি ইয়াৰে ব্যক্তি ৰাইজেই পাতিছে আপোনালোকৰ এই চৰকাৰখন আৰু ৫টা বছৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে বিধায়ক বৃন্দাবন গোস্বামী বিগত কিছু বছৰ ধৰি পেলাই ইয়াত তেখেতে বিধায়ক হৈ আছে কেনেধৰণৰ সুবিধা পাইছে আপুনি এইখন চৰকাৰৰ পৰা সুবিধা আপোনাৰ এতিয়ালৈকেতো একো পোৱা নাই তেনেকৈ আপোনাৰ ধৰক কাগজ পত্ৰ ধৰক মানে কয় আৰু কাগজ পত্ৰ কৰোঁ তেনেকৈ কিন্তু আজিলৈকে একো পোৱা নাই মানে জিৰ' মানে কি হোৱাটো বিচাৰে মানে কেনেধৰণে কাম হোৱাটো বিচাৰে মানে ধৰক ৰাস্তা ধৰক মানে বনিব লাগে ধুনীয়াকৈ আৰু মানুহবিলাকৰ ধৰক আপোনাৰ সাহাৰ্য দিব লাগে সেনেকৈ ফালৰ পৰা আপুনি একো পোৱা নাই মানে আজিলৈকে যদি ক'ব নোৱাৰে এটা পাইছোঁ বুলি আৰু ৰাস্তাটো আপোনাৰ দেখিছে নহয় এইটো আধা ৰাস্তা হৈ পৰি আছে এতিয়া সেনেকুৱা টাইপৰ মানে ৰাস্তাবিলাক সম্পূৰ্ণ হোৱা ৰাস্তাই আপোনাৰ দেখিছে নহয় আধা হৈ আছে ৰাস্তা সেনেকুৱা টাইপৰ মানে একো নাই নিশ্চয়কৈ কি কৈছিলে আপুনি ৰাস্তাসমূহ ইয়াৰ
MLA হিচাপে তেওঁ আহিব লাগে, দুখীয়া শ্ৰেণীৰ মানুহক চাব লাগে, চাই চিতি কাৰ সমস্যা কি কথা তেওঁলোকে ক'ব লাগে। আমাৰ ইয়াৰ MLAটোতো ইয়ালৈকে আজিলৈকে আমি চেহেৰাই দেখা নাপাওঁ। ইয়াত ইফালে বামুণী এই হনুমান নগৰ পানী হয়, তেওঁ ইমান অত পানী বিপদত মানুহ পাৰ হৈ যায়, তেওঁ অহা দেখা নাপাওঁ। ইমান এটা কৰোণা হেৰি গ'ল, তাতো অহা মানুহখিনিক আমি দেখা নাপালোঁ। MLA হৈ পেলাই তেওঁ কি কৰি থাকে? 5 বছৰ ধৰি তেওঁ ক'ত লুকাই আছিলে আৰু ক'ত হেৰি কৰি আছিলে? মানুহখিনিৰ ওচৰত আহিব লাগে, আহি লৈ পেলাই সকাহ দিব লাগে মানুহখিনি। এইটোৱে আমি বিচাৰোঁ আৰু তেওঁক যেতিয়া দিছোঁ, আমি উঠাইছোঁ যেতিয়া ৰাইজে, তেওঁ সেইখিনি হেৰি কৰিব লাগে, দায়িত্ব পালন কৰিব লাগে। আৰু মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। আপোনাৰ যথেষ্ট ক্ষোভ আছে, মই গম পাইছোঁ। আপুনি বিগত 25 বছৰ ধৰি পেলাই আপুনি এটা ঘৰৰ কাৰণে আবণ্টন বিচাৰিছিলে, ঘৰৰ আবণ্টন আপোনাক দিয়া নহ'লে। হিতেশ্বৰ চৰকাৰ দিনৰ পৰা কমপ্লেইন কৰি কেনে আজিলৈকে কিবা এটা ভাল বছৰ তৰুণ গগৈটো নাপালোঁ। মোৰ ইমান দুখিতত আছোঁ। এতিয়া মোৰ মা দেউতা ইয়াতে ঢুকাই গ'ল। এতিয়া আৰু কেইদিননো জীয়াম মই? তাই এতিয়া ডকুমেণ্টছ বিচাৰি আছে কমপ্লিট। পান কাৰ্ড লাগে, ভোটৰ ID লাগে, এইবিলাক আমি ক'ৰ পৰা কৰিম? আমাৰ তেতিয়া দিনত সেইটো বস্তু নাছিলে। কিন্তু এতিয়া অল মডেল আপোনাৰ 15 বছৰ 20 বছৰ আগৰ ঘৰ এটা আহিছে, তাক ইমান ডকুমেণ্টছ বিচাৰিলে মইতো কৰিব নোৱাৰিম নহয়। নিশ্চয়কৈ খুব আছে, মানুহৰ মাজত খুব আছে। আৰু বিধায়ক বৃন্দাবন গোস্বামীৰ কোনো কাম কৰা নাই বুলি এইসকল লোকে, বামুণী পাহাৰৰ অৱস্থিত এইসকল লোকে এনেধৰণৰে তেওঁলোকৰ নিজৰ ক্ষোভ ব্যক্ত কৰিছে। কিন্তু বিগত 5 বছৰে নহয়, তাৰ আগৰ সময়ছোৱাতো ইয়াত কোনো কাম হোৱা নাই বুলি উল্লেখ কৰে। আৰু এজন ব্যক্তি আছে, সমষ্টিত উন্নয়ন কেনেধৰণে হ'ল, এইখন চৰকাৰৰ পৰা আপোনালোকে কেনেধৰণে লাভ কৰিলে আৰু এই বিধায়কে কেনেধৰণে আপোনালোকক সহায় কৰিলে? বিধায়কটোতো আমাকতো ইয়াত একো পোৱা নাই। বিধায়কৰ পৰা বৃন্দাবনৰে নহয় জানো, একো পোৱা নাই। এইটোতো এই বেচেৰা ককাইকেইটা পাগল, ভাইকেইটা পাগল নিচিনা, মাক ঘৰ দুৱাৰ নাই, আজিলৈকে এটা ঘৰেই নাপালে। আমি কিমান ক'লোঁ, ৰিমি হাজৰিকা, তাৰপিছত তৰুলতাটো 1 নম্বৰ, এই বামুণী পাহাৰৰ খনি তৰুলতা, একদম কাকো আজিলৈকে কোনো সাহায্য পোৱা নাই আমাৰ ঘৰত। আৰু এই বৃন্দাবন আৰু তৰুলতাইটো ধ্বংসই কৰি দিলে। তৰুলতাৰ ওচৰত যোন যাব, এই কোন মানুহে আমাৰ পৰা খৰম চৰম লৈ পেলাই জমা দি তৰুলতাই কাটি দিলে কৰে। তৰুলতাই কাটি দিয়ে, কি পাৱাৰ আছে তাৰ ওচৰত? সি কাটি দিব কাৰোবাৰ। বিধায়ক আহিছে নাই কেতিয়াবা? এই দেখিয়ে পোৱা নাই বিধায়ক আমাক। কোন হয় বিধায়ক? কি বিধায়কক আপোনালোকে লগ পাইছে নাই? কেতিয়াবা লগ কৰিব গৈছে নাই? আহিছে নাই আপোনালোকৰ ওচৰলৈ? অহাটো তেনেকৈ নাই বাৰু। এই বহুত দিনৰ মূৰতে এবাৰ আহিছিলে, এতিয়া অহা নাই বহুত দিনৰ। হেৰি ৰাস্তাবিলাক চাবলৈ অহা নাই তেওঁ। ৰাস্তা পদূলি কাম কেনেকুৱা হৈছে? সৰু সৰু ৰাস্তাবিলাকৰ কাম নাই হোৱা। সৰু ৰাস্তা হোৱা নাই। এইবিলাক চাই দিয়ক। এইটো আছে, আকৌ সেইটো আছে। নিশ্চয়কৈ এইসকল লোকৰ অভিযোগ আছে। এয়া হৈছে পথৰ ব্যৱস্থা। এয়া তললৈ নামি যোৱা এটা বামুণী পাহাৰৰ এই বিশেষ অঞ্চল, আৰু ইয়াতে যথেষ্ট লোক ইয়াত বসবাস কৰে। আৰু এই লোকসকলৰ ঘৰ দুৱাৰ, আনকি তেওঁলোকৰ বহুতো প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। এটা পথো বনাই দিয়াৰ পৰা তেওঁ বিধায়কগৰাকী আজিৰ তাৰিখত কোনো ধৰণৰ কাম সম্পন্ন কৰা নাই বুলি ক'ব খোজে। এই ধৰণৰে এই চাইডেদি এনেকুৱা পাহাৰৰ দাঁতি কাষৰীয়া অঞ্চলত এইসকলৰ দুচপৰা ইটা পাৰি পেলাই অহা যোৱা কৰি আছে। কিন্তু লোকসকলে তেওঁলোকে ক'বলৈ বিচাৰে যে ইয়াত টিং এচটা বা কিবা এনেধৰণৰ বস্তু তেওঁলোকে দিয়া হোৱা নাই। আৰু যাৰ পৰিণতিতে লোকসকলে এনেধৰণৰ অভিযোগ কৰা দেখিবলৈ পোৱা গৈছে। আমি জনতাৰ কণ্ঠত এই গোটেই সামগ্ৰিক দৃশ্য দেখাই আছোঁ। এগৰাকী আইতা আছে। আইতা, আপুনি এই চৰকাৰখনৰ পৰা কি পাইছে? একোতো নাই পোৱা আজিলৈকে। আজি কত বছৰ হৈ গ'ল, আজি 10 বছৰ মানে হৈ গ'ল। কয় নি একো এটা নাইয়ে দেখোন। আজিকালি কাগজ পত্ৰ দিছেহে দেখোন, কোনো খা খবৰ ল'ব নাহে, একো নাইয়ে দেখোন, একোৱে নাই দেখোন। কিনো আছে? আজি এতিয়া বুঢ়া বেমাৰ আজাৰ হ'লেও সিটোৰো নাই, চবৰে পাইছে, কিন্তু আমাৰ বিষয়লৈ নাইয়ে দেখোন। জাগাতো পাইছে, আমাৰ বিষয়টো নাই। বুঢ়া এতিয়া এনেকুৱা আছে। অটল অমৃত যোজনাৰ কাৰ্ড পাইছে না? কিবা একোৱে নাই, একো নাই পোৱা আমাৰ। অটল অমৃত যোজনা যি বেমাৰৰ কাৰণে, বেমাৰী ৰোগী চিকিৎসাৰ কাৰণে, অটল বিহাৰী বাজপেয়ীৰ কাৰণে হয় পাইছোঁ, আছে। কিন্তু তেখেতে কৈছিলে কি কিবা বেমাৰ আজাৰ হ'লে 1.5 লাখ টকা দিয়াৰ কথা কৈছিলে। গতিকে সেই কাগজটো মই ৰাখিছোঁ। আৰু আপোনাৰ মিছনৰ ফালৰ পৰা যি এটা দিছিলে আজি 15 বছৰ আগত, সেইটোও ৰাখিছোঁ। কিন্তু তেনেকুৱাতো কোনো ট্ৰিটমেণ্টৰ খৰচত কোনোতো। ঠিক আছে, ধন্যবাদ জনাইছিলোঁ। এয়া আছিলে তেজপুৰৰ 73 নং তেজপুৰ বিধানসভা সমষ্টিৰ জনতাৰ কণ্ঠ। পুৱাৰ নোপোৱাৰ দুয়োটাৰ তেওঁলোকৰ অভিযোগ আছে। তেওঁলোকে ক'বলৈ বিচাৰে যে ৰাস্তা ঘাট আৰু বিভিন্ন সমস্যাৰ জৰ্জৰিত হৈ আছে আজিৰ তাৰিখতো তেজপুৰ সমষ্টি। তেজপুৰ সমষ্টিৰ পৰা মই প্ৰণৱ কুমাৰ দাস, ETV ভাৰত, অসম।